Hi friends, এতিয়া মই আপোনালোকক দেখাম কেনেকৈ পিকচাৰটোত নিজৰ লোগো বনাব পাৰে। তো চাই যাওক। ফাৰ্ষ্টত আপোনালোকে পিকচাৰতে এপছটোত গৈ লৈ ফাৰ্ষ্টত আপোনাৰ এইটো পেজটো অপেন হ'ব। যিহেতু মোৰ পিকচাৰটো অপেন হৈ আছিলে কাৰণে এনেকৈ দেখাইছিলে। ফাৰ্ষ্টত আপোনাৰ এনেকৈ এইটো ফাৰ্ষ্ট পেজটো আহিব। তাত আপোনাৰ পিংক কালাৰ বটনটো দেখিব, তাত ক্লিক কৰিব। ফাৰ্ষ্টতে এডিটত যাব। এডিট কৰি পেলাই আপোনাৰ বেকগ্ৰাউণ্ডত যাব। বেকগ্ৰাউণ্ডত আপোনালোকে হোৱাইট, ব্লু, ব্লেক, গ্ৰীণ যি ইচ্ছা থাকে কালাৰ ইউজ কৰিব পাৰে। মই হোৱাইট কালাৰটো ইউজ কৰিছোঁ। এনেকৈ আহিব। আপোনালোকে এইফালে ওপৰত চুকত থকা ৰাইট ছাইডৰ চিনটোত ক্লিক কৰিব। ক্লিক কৰি গেলেৰীত ছেভ কৰিব। ছেভ হ'ল। বেক কৰিব। বেক কৰি আমি আকৌ পুনৰ ফাৰ্ষ্ট পেজত যাম। ফাৰ্ষ্ট পেজত গ'লোঁ। আকৌ আপোনাৰ পিংক কালাৰ বটনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এডিটত যাব। এডিটত গৈ পেলাই আপোনালোকে যোনটো আপোনাৰ হোৱাইট কালাৰ বেকগ্ৰাউণ্ড ছিলেক্ট কৰিছে তাত ক্লিক কৰিব। ক্লিক কৰি এনেকৈ আহিব। এনেকৈ আপুনি টেক্সট লিখিব লাগিব। মোৰ যিটো হেজ প্ৰাণজিত বৰা, গতিকে মই ইয়াত ফাৰ্ষ্টত লিখিম হেজ। অ'কে কৰিলোঁ। কালাৰ চইচ কৰিলোঁ ব্লেক, মানে সৰু কৰি দিলোঁ। প্লাছ চিন তাত গ'লোঁ, আকৌ টেক্সট লিখিলোঁ। এতিয়া মই লিখিম পি। আকৌ অ'কে কৰিলোঁ। কালাৰ চইচ কৰিলোঁ। এবাৰ কৰিলোঁ কালাৰ ৰেড। এবাৰ ৰেড কালাৰ চইচ কৰিলোঁ। মই অলপ ডিজাইনৰ কাৰণে পিটো মই উল্টা কৰি দিছোঁ। তো আপোনালোকৰ ইচ্ছা, আপোনালোকে কেনেকৈ ডিজাইন কৰে নিজৰ লোগোটো। হ'ল। এতিয়া আকৌ প্লাছ বটন গ'লোঁ, এড টেক্সট। এতিয়া মই লিখিম বি। অ'কে কৰিলোঁ। কালাৰ চইচ কৰিলোঁ। এবাৰ আমি কালাৰ চইচ কৰিলোঁ ব্লু। বি আহিলে আমাৰ। এতিয়া মই অলপমান চপাই পেলাই দুইটাকে জইন কৰি দিম। হৈ গ'ল। এতিয়া মই কিছুমান আপোনালোকে ডিজাইন বনাব পাৰে ইয়াত। মই আপোনাক দেখাইছোঁ কেনেকৈ ডিজাইন বনায়। ওপৰত প্লাছ বটন ক্লিক কৰিলে এড ফটোত গ'লে হোৱাইট যোনটো বেকগ্ৰাউণ্ড আছে সেইটো ক্লিক কৰিলে এড কৰিলে। এতিয়া চাব, ধুনীয়াকৈ মাজত এটা ডিজাইন হৈ গ'লগৈ আপোনাৰ। দেখিছে? এনেদৰে আপুনি যিকোনো ডিজাইন বনাব পাৰে। মই জাষ্ট ডেমৰ কাৰণে দেখাইছোঁ। ইয়াৰ পিছত আপোনালোকে আকৌ লিখিব পাৰে। মই এতিয়া লিখিম প্ৰাণজিত বৰা, গতিকে মোৰ চেনেলৰ নাম হেজ প্ৰাণজিত বৰা, গতিকে মই এইটো লিখিম এতিয়া। এড টেক্সটত গ'লোঁ, ইয়াত লিখিলোঁ হেজ PRANJIT প্ৰাণজিত। অ'কে কৰিলোঁ। যিহেতু মোৰ পিটো ৰেড কালাৰত আছে, গতিকে মই হেজ প্ৰাণজিত বৰাটো ৰেড কালাৰত দিলোঁ। অলপমান সৰু কৰি দিলোঁ। আহিলে। এতিয়া মই প্লাছ কৰিলোঁ, টেক্সট লিখিলোঁ এবাৰ। টেক্সটত আপোনাৰ অকল লিখিব এবাৰ আই, ডাঙৰ হাতৰ আইটো লিখিব। অ'কে কৰিব। অ'কে কৰি পেলাই আপোনালোকে কালাৰ চইচ কৰিব। তেওঁলোকে ব্লেক কালাৰটোকে কৰিব, যিকোনো কালাৰ। মই এতিয়া ব্লেকটো কৰিছোঁ। আইটো এনেকৈ ঘূৰাব, ৰোটেট কৰিব। ঘূৰাই পেলাই আপুনি পিটো তলত লৈ আহিব। ঠিক এইদৰে আনিলে। এড লিখিলে, এড টেক্সটত গ'লে এতিয়া মই লিখিম বৰা, BORA। অ'কে কৰিলোঁ। বৰাটো আনি পেলাই ইয়াত লগাই দিলোঁ। দেখিছেনে ফ্ৰেণ্ডছ? কি ধুনীয়াকৈ মোৰ লোগোটো বনি গ'লগৈ এতিয়া। ইয়াৰ পিছত আপোনালোকে কিছুমান ডিজাইন কৰিব পাৰে। মই আপোনাক দেখাম কেনেকৈ কৰে। টেনশ্যন ল'ব নালাগে, কেনেকৈ মই কৰে মই দেখাই দিম আপোনালোকক। তাৰপিছত আপুনি কিবা ডিজাইন কৰিব, আকৌ আগৰ দৰে এড ফটোত যাব। হোৱাইট কালাৰ বেকগ্ৰাউণ্ড ছিলেক্ট কৰিব। অ'কে কৰিব। অ'কে কৰি সৰু কৰি ল'ব ডিজাইনটো। সৰুকৈ কাটিলে আমাৰ ভাল লাগিব। চাওক। তাৰপৰা এড কৰিলে, আকৌ এটা বেকগ্ৰাউণ্ড ছিলেক্ট কৰিলে হোৱাইট কালাৰ, আকৌ এড কৰিলে। ঠিক একেই প্ৰচেছ
সৰু কৰিলে অকণমান ঘূৰাই দিলে ঠিক এইদৰে যিটো মই জলবাজিত বনাইছোঁ কাৰণে মোৰ বৰ বিশেষ ক্লিয়াৰ হোৱা নাই কিন্তু এইদৰে আপোনালোকে নিজৰ বেকগ্ৰাউণ্ডটো বনাব পাৰে এতিয়া অ'কে কৰি পেলাই গেলেৰীত গৈ ছেভ কৰি দিলে আপোনাৰ লগোটো হৈ যাব আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে চাই ভাল পালে মোৰ এই ভিডিঅ'টো আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ